আপুনি অকণ ধৈৰ্য ধৰকচোন ধৈৰ্য ধৰক ইফালৰ পৰা মোক হেৰিয়ে গৰিমা বয়ে ধৰিছে লিপি তুমি এখন মনে থাকা অকণমান মই লৈ দিয়া দুইটাই ধৰিছে তাৰমানে বেলেগ বেলেগ সিফালৰ যেতিয়া প্ৰগ্ৰেম হয় একেলগতে লৈ লোৱা হয় ন আপাৰ আছামৰ এনেকৈ আপাৰ আছাম ট'ৰ নিচিনা হৈ যায় আৰু তেতিয়া আমি শিৱসাগৰতে থাকি লওঁ তাৰমানে মৰাণ চৰাণ সিমানমান ডিষ্টেঞ্চলৈকে ডিব্ৰুগড় যদি হৈ যায় তেতিয়া ডিব্ৰুগড়ত আমাৰ থকা বেলেগ জেগা আছে মৰাণ মানলৈকে শিৱসাগৰতে থাকি লোৱা হয় তাৰপিছত বা যোৰহাট হ'লেও শিৱসাগৰতে থাকি লোৱা হয় এনেকৈ তাৰপিছত শিৱসাগৰত থাকি আহিছোঁ আৰু এখন ৰিজৰ্ট এখন আছিলে তাতে আমি থাকিছিলোঁ হ'লে নেক্সট দিনাখন আমাৰ তাৰমানে যোৰহাটত শ্ব' আছে সেইদিনাখন শিৱসাগৰতে নে ক'ৰবাত আছিলে শ্ব' কৰিলোঁ ৰাতিৰ সময় মই মানে ৰাতি তাৰমানে যোৰহাটলৈ গুচি অহাৰ কথা কাৰণ নেক্সট দিনাখন যোনটো শ্ব' আছে আমাৰ ঘৰৰ একজেক্টলি ফ্ৰণ্টতে আছে এইটো 2017 মানৰ হ'ব তাৰপিছতে নেক্সট দিনাখন আমাৰ যোৰহাটতে শ্ব' আছে আৰু সেইকাৰণে মই বোলো কিনো আৰু হেৰি কৰিম ঘৰৰ পৰাই যাব পাৰিম তেতিয়া সেনে আহি গ'লোঁ আগদিনাখনেই বোলো আহি যাওঁ আৰু গাড়ীৰ মানে ড্ৰাইভাৰজনকো কৈ থৈছোঁ আৰু বোলো আহি যাম আমি আগতীয়াকৈ গুচি যাম দে মোৰ গাড়ীখন লৈ পেলাই মানে গুচি যাম আৰু গাড়ীত বেগটো সোমোৱাইছে ময়ো লৈ আহিছোঁ মোৰ বেগটো সোমোৱাবলৈ লৈছোঁ আৰু তাৰপিছত ক'ম আৰু তাক আৰু জুবিন গ'লি দা মই যাওঁ কাইলৈ লগ পাম দিয়া হেৰি প্ৰগ্ৰেমত লগ পাম মই আজি ঘৰতে থাকোঁগৈ আৰু তাৰপিছত দেখিলে ক'ত যাওঁ ক'লে মই বোলো মই ঘৰলৈ যাওঁ যোৰহাটলৈ যাওঁ কেলৈ যাওঁ মই বোলো কাইলৈ আমাৰ যোৰহাটতে চোৱা আছে এনেকৈ যাওঁ আৰু ঐ ইয়াত বোলে প্ৰগ্ৰেম কৰিবলৈ আহিছোঁ নি তই ঘৰত ভাত খাবলৈ আহিছ তাকো একদম কৈছে গোটেই এনেকৈ চব 100মান মানুহ আছিল গোটেই মানে হেৰি জুবিন গাৰ্গ ফেন ক্লাব যোৰহাট শিৱসাগৰ মৰাণ কিবাকিবি ঢেৰ জেগাৰ আছেতো 100মান ল'ৰা মানে তাতে আছে দেই তাহাঁতৰ সন্মুখত মোক তেনেকৈ কৈ দিলে যে এই চব মানে এনেকৈ এই চব হেৰি এটিটিউড লৈ পেলাই এনেকৈ কাম নকৰিবি এনেকৈ কৰিবলৈ হ'লে ঘৰতে বহি থাকিবি এনেকৈ টাইপত কথা এটা কৈ দিলে কেলে তেনেকৈ কবি মোক তেনেকৈ কেলে ক'ব মইতো ইমান দিন যোৱা নাই মই ইমান দিন ঘৰলৈ যোৱা নাই মই ঘৰৰ সন্মুখেদি অহা যোৱা কৰি আছোঁ ঘৰত সোমোৱা নাই মই ইমান দিন দেখা নাই মই ঘৰখন ওচৰতে আছোঁ এতিয়া কাইলৈ মই ধুনীয়াকৈ যাব পাৰোঁ ঘৰৰ পৰা মোক কেলৈ যাব এনেকৈ কেলৈ কবি তাৰপিছত তেতিয়া মানে একদম তই হৈ যায় আৰু একদম প্ৰগ্ৰেমৰ মাজত মানে আমাৰ দুটাৰ মানে তুমি চব চলি থাকে আৰু দেই তাৰপিছত একদম কেলৈ ক'বা তাৰপিছতে আৰু কৈছে মোক কেনেকৈ মুখে কথা নকবি মই বোলো তুমি মোক তেনেকৈ কেলৈ ক'বা তাৰপিছত সি একদম এনেকৈ হেৰিকৈ আহিছে তাক একদম হেৰিয়ে